हेलो गाइस সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅলৈ। আজি হৈছে ৰাখি বন্ধন। আজি তো এই প্ৰথম ডাঙৰৰ পৰা আৰম্ভ কৰাইছে। এটা হৈছে দাদা, আমাৰ মৰমৰ দাদা। তো দাদাক প্ৰথমে ৰাখি পিন্ধাব, তাৰ পিছত এটা এটাকে পিন্ধাই থাকিব। এইবিলাক সব কি ধুনীয়াকৈ সজাই থোৱা আছে। শৰাই এইবিলাক কাঠৰ মূৰ্তি, হাতী, চৰাই, কাছ, এই দুটা সব কি ধুনীয়া মৰম লগা সৰু সৰু চৰাই। ওপৰত আছে গণেশৰ মূৰ্তি দেখাইছো। এইটো হৈছে গণেশৰ মূৰ্তি, ওচৰতে এয়া হৈছে চৰাই, আৰু ইয়াত আছে একুৰিয়াম। মৰম লগা মাছ, ধুনীয়া দেখিছে। এইবিলাক হৈছে সাগৰত পোৱা শামুক। তো সকলোকে দিব কাৰণে চকলেট লৈ আহিছোঁ, চবকে এটা এটা দি যাওঁ। আমি গোটেই ককাই ভাইকেইটা মিলি কেনে কেক এটা কাটি কৰিছে, ঘৰতে বনাইছিল সৰুকৈ। তো ৰাখি বন্ধন বুলি গোটেইকেইটাকে মিলি কেনে কেক কাটি কৰিছে। তো এতিয়া কেকটো কাটি সকলোকে অলপ অলপ খুৱাই দিওঁ। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ।